হে বন্ধুসকল, আপোনালোকে যদি এই চেনেলটো প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়াহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক সোনকালে চাব পাৰিব। সো ছাবস্ক্ৰাইব কৰি দিব। পঢ়ি পঢ়ি জীৱন খাৰাপ কৰি ফেললোৱে। চালা জীৱনটোত আকৌ কৰবাই নৰিম নেকি মই। পঢ়াতে মোৰ মাথাই খাৰাপ হৈ যোৱা হৈছে চালা। ঘুমে দেখো দে আৰু কি কৰিম আৰু, দিনটো পঢ়িবা নৰি সেই বুলিও। ঘৰৰ পৰা ওলাই গেলি তো মাহুন বকপই আৰু পঢ়ৰ বুলি। সেই চালা ঘৰটোত বন্দী হৈ থাকবা লগা এইটো আৰু কাম হৈছে আৰু। মেট্ৰিকটো হৈছে আগত, মৰণ নহয় মেট্ৰিক পৰীক্ষা চালা উঠিও দিবা নোৱাৰে এইটো পৰীক্ষা। বাবা বাবাই কি কৰি আছানো তই? তোক মই পঢ়িবা কৈছিলো পুৱাই উঠিয়ে আৰু ঘুমেই আছা তই। বিছনাখনে বৰ ডাঙৰ কাম হৈছে তোৰ কাৰণে। নৰো আৰু তোৰ লগত মই ভাগৰি বস্তু পঢ়বা কতে জীৱনটো তইহে জানা আৰু কি কৰিম বুলি ভাবছা। মই আৰু বাইপে আৰু নৰা হৈ গৈছো তোৰ লগত পঢ়া কথা কৈ। যা যি কৰা কৰ, নিজৰ জীৱন নিজে কৰিবি যি কৰা। এই চলিয়ে উঠবি না তই? তোক যে মাতি আছে এতিয়া মই শুনাই নাই। হাও কোনে মাতছা মোক? কাক মাতছা? হে গৰু তোক মাতছো মই মাতছো তোৰ মাইৰে। হা তইহে মাতছা? চালা মোক ঘুমটিটো সম্পূৰ্ণ কৰিব নাদলি। এনি টাইম ঘুমটি পেলাই মাতি থকাই কাম হৈছে আৰু তোৰ। দে তই ঘুমাই থাক চলি, আকালে কালি পৰা উঠবা পাৰবি দে 12টা মানত। সেই ইতিয়াই ঘুমাবা লৈছিলো মই, পঢ়ি ভাগৰ লাগছে কাৰণে। হে চলি কেইটা বহিছা মই এই কোন পুৱাতে উঠি ঘৰৰ চব কাম কৰি উঠলো। তোক পঢ়াই শুনাব নাই মই। মোক গীটাৰ মানে এতিয়া চবকে শুনে পঢ়িবা লাগব নেকি? যে তাই মাইক এটা আনজি শুনে পঢ়ো দে এনাউন্স কৰি। বা চলি বা মাইৰে মুখে উত্তৰ দিবা পাৰা হৈছা। দে ঠিকে বস্তা দে বাপা দে ঠিকে বস্তা। এইয়া হাদি চলিলা মই। যা আকৌ হাদি ভালংগে যা, এতিয়া এক গিলাচ গাখীৰ লিয়া মোক লাগি, গৰম গাখীৰ। মই এতিয়া পঢ়ো যা আৰু আজি দিনটো পঢ়িয়ে থাকিম যা, ঘৰৰ পৰাই নলং। পাগলা হলো যি হ'ম যা। পঢ়াতে দিবা পাগলা হবি দে, এতিয়া ঘৰৰ ভিতৰতে পঢ়ি থাক। ঘৰৰ পৰা ওলাই নেবি, তোক মই মোটা ধেমাতে এৰি থৈ যাম। হাগা মোটা চবতে কৰবি, ঘৰৰ পৰা ওলাই আহিলি কিন্তু চাবি তোক। যা লেকচাৰ পিছত নৰমি, মই যি কৈছো সেইটো শুন আগতে। গাখীৰ এগিলাচ আনি পঢ়িবা লাগে যদি মই। দে আনো দে চলি, তই বচোন আগতে টেবুলত। চালা এনি টাইম পঢ়কে থাকব, অলপ সময় শান্তিমতে থাকবা নেদে চালা। এই গাখীৰ খিনি আনি দিয়াৰ পিছত আৰু ঘুমাই থাকিম তো হতে পাদি চালা। কোনে কি কৰা কৰবি মোক। হা চলি ধৰ এইখিনি গাখীৰখিনি খাই উঠি আৰু পঢ়ি থাক। দে দি গাখীৰ খিনি খাই উঠি পঢ়িমা নৰো। কি হব চলটোৰ লগত মোৰ বৰ জ্বালা কালা কৰি খাবা আছে। এটা কথাও নুশুনা হৈছে মোৰ। ডাঙা ধমনি বাঢ়ি গেছি আৰু উৎপাতালি। চালা মোক মাৰি ফেলব এই চলটো গোমাই না। ইবা ভৱিষ্যতত কি কৰিব মই তাকে ভাবিয়ে পেছাৰ উঠা হৈছে। চালা পেছাৰ আগতে নাছিল যদিও মই এতিয়া পেছাৰ উঠা হৈছে ইয়াৰ কথা ভাবি। হে ঘণ্টা মুখখনেদি ফুটেনি মাৰি কলো মাৰ আগত ঘৰৰ ভিতৰতে থাকিম বুলি। এতিয়া দেখোন বৰ বিৰক্তি লগা হৈছে। কিনকে অলঙে ঘৰৰ বাহিৰৰ পৰাটো তলা মাৰি থৈছি ৰুমটো। গেছো যাৰ বেছি দিন নাই আৰু মই পাগলাই হ'ম আৰু ঘৰৰ ভিতৰত ইনকে থাকলি একলা মৰি যাব লাগব। মই মৰি যাব লাগব। চিকু কিবা ভাব কমবাই পলবাকলি ভাব কিবা কথা আইডিয়া। এতিয়া মই ৰিজিপতকে নোটছখিনি আনবা যাম বুলি কৈ বাহিৰত কৰি ওলাই যাব পাৰিম। তাৰপিছত তাতে বাহিৰত ক্ৰিকেট খেলা ফুটবল খেলা তাৰ ফিল্ডতে খেলি কিমান কলেজৰ ফিল্ডত। মায়ে দুৱাৰখন খুলচোন, ইমাৰ্জেঞ্চি কথা এটা আছে। খুলে দৰ্জাখন, মাতিছো শুনাই নাই নেকি তুই? ইমাৰ্জেঞ্চি এটা কথা আছে শুন। কি হল চলি তই না এটা পাতিছ মোৰ ভিতৰৰ পৰা। অলপ সময় শান্তি মতে কাম খিনি কৰবা এটা। পাকঘৰত কিমান কাম কৰি আছে। অলপ সময় পঢ়বা কি কলো হলে আৰু বাহানা আৰম্ভ হৈ আৰু বাহিৰত যা। বাহানা নহয়ে, মই দিবা ঘৰত যাব লাগে। মোৰ নোটছখিনি ইয়াতে ৰৈ গৈছি পঢ়ি না টিউশ্যনত যাতে। তোক পইচা ভৰে টিউশ্যন দিছো, তোৰ লেখাখিনি এতিয়া বেলেগক ভাগে পত্যা। দানিয়েল চানাবত দানিয়েল ওলছা বাইপেৰি মেনেজাৰ না তোৰ বন্ধন বেংকত দি থৈ আহা নাই ইয়াক মই। সিদিনা বাৰ্থডেত যাতে পঢ়ি নাই ইয়াত তাতে মই এৰি থৈছো বাধাতে। সিদিনা বেগটো ভাৰি থৈ যা। কোনবাই না চাবি নিজকে নিবাই ঘৰতে থৈ আহিবি কোনবাই। পাহাতে ডাঙৰ কাম আনিছি তোৰ লগত। পাৰা কথা মোক নকবি। সিদিনা দিদিবৰ বাৰ্থডেৰ পৰা হাতে চলাটোত কিবা লাগছি, তোক মই ধুই দিবা কৈছিলো তই ইটাক ধুই দে নাই। চলা পকা লাগি আছে আলনাতে। চলি ঠিকে কৈছা। এতিয়া উল্টাকে মোক কথা শুনো তই এতিয়া ডাঙৰ হৈছে না বহুত। দে পাপা দে কথা নুশুনম দে। এতিয়া মই হাতযোৰ কৰছো মোক যাবা দি। বেগটো নানলি মোৰ বিপদ আছে। যা তই চলি যা, য'ত মৰা মৰ। মৰবা নাজানো ৰ কত, মই বেগটো লৈয়ে আহিম ৰ। এতিয়া আহো ৰ মই হ'ল কান্তে। আইঅ পললো ৰ কিবাকে মিছা কথা কৈ পেলাই। আজি আৰু ইত্যে ঘৰত নাহো যা। আজি আৰু কিবাকে ওলবা পাইছো মাত্ৰ বহুত সময় মূৰত। আজি আৰু বেলি দুবাৰ পিছতহে ওলাম আমাৰ ঘৰ। ভাগো চিকু ভাগো, এই চান্সতে চান্স পাই ডান্স কৰ।